ওয়েলকাম টু আসাম জব জিকে। আজি আমি মেপ বেসড কিছুমান প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ অসম পুলিচ আৰু অসমত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন কম্পিটিটিভ এক্সামত যথেষ্ট সহায় কৰিব। ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, অসম নিম্নলিখিত কোনটো দ্ৰাঘিমাংশৰ মাজত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, 89 ডিগ্ৰী 42 মিনিট ইষ্টৰ পৰা আৰম্ভ কৰি 96 ডিগ্ৰী 30 মিনিট ইষ্টৰ মাজত অসম অৱস্থিত। এইটো অসম মেপত আপোনালোকে উলম্বভাৱে যিকেইটা ৰেখা দেখিবলৈ পাইছে সেইকেইটা কি হয়, লংগিটিউড হয়। আৰু অসম মোটামুটি 90 ডিগ্ৰী ইষ্ট লংগিটিউডৰ পৰা আৰম্ভ কৰি 96 ডিগ্ৰী ইষ্ট লংগিটিউডৰ মাজত অৱস্থিত। আৰু ইয়াৰ একজেক্ট যোনটো লংগিটিউড হয় বা দ্ৰাঘিমাংশ হয় তাৰ ভেলুটো হৈছে 89 ডিগ্ৰী 42 মিনিট ইষ্ট। আনহাতে ইয়াতে থকা যোনটো লংগিটিউড বা দ্ৰাঘিমাংশ আছে তাৰ একজেক্ট ভেলুটো হ'ব 96 ডিগ্ৰী 30 মিনিট ইষ্ট, অৰ্থাৎ 89 ডিগ্ৰী 42 মিনিট ইষ্টৰ পৰা আৰম্ভ কৰি 96 ডিগ্ৰী 30 মিনিট ইষ্ট এই দুটা লংগিটিউড বা দ্ৰাঘিমাংশৰ মাজত অসম অৱস্থিত। এতিয়া গোটেইকেইটা লংগিটিউড বা দ্ৰাঘিমাংশ কিয় ইষ্ট হ'ল সেইখিনি যদি আমি বিশ্লেষণ কৰোঁ তেতিয়া আমি ৱৰ্ল্ড মেপত যাব লাগিব। এই ৱৰ্ল্ড মেপত 0 ডিগ্ৰী এইটো লংগিটিউড হয় আৰু এই 0 ডিগ্ৰী লংগিটিউড বা দ্ৰাঘিমাংশৰ পূব পিনে যিমানকেইটা দ্ৰাঘিমাংশ আছে গোটেইকেইটাৰ লগতে ইষ্ট লিখা হয়। আৰু অসম তথা ভাৰতবৰ্ষৰ অৱস্থানটো ইয়াত হয়, অৰ্থাৎ এই 0 ডিগ্ৰী লেটিটিউডৰ ইষ্টত হয়। আৰু সেইকাৰণে অসমত দেখিবলৈ পোৱা গোটেইকেইটা লংগিটিউডৰ লগত কি ইষ্ট বা ই লিখা আছে। এতিয়া আমি অসমৰ যদি লেটিটিউডিনেল এক্সটেণ্ট বা অক্ষাংশৰ পৰিসৰটো যদি আমি চাওঁ তেতিয়া আমি দেখিবলৈ পাম যে এই 24 ডিগ্ৰী নৰ্থ যোনটো লেটিটিউড বা অক্ষাংশ আৰু 28 ডিগ্ৰী নৰ্থ যোনটো লেটিটিউড এই দুটাৰ মাজত কি অসম অৱস্থিত। আৰু ইয়াৰ একজেক্ট যদি আমি লেটিটিউডটো চাওঁ তেতিয়া সেই একজেক্ট অক্ষাংশৰ ভেলুটো হ'ব যে 24 ডিগ্ৰী 09 মিনিট নৰ্থ এইটো লেটিটিউডৰ পৰা আৰম্ভ কৰি 27 ডিগ্ৰী 58 মিনিট নৰ্থ এই দুটা লেটিটিউডৰ বা অক্ষাংশৰ মাজত অসম অৱস্থিত। কুৱেশ্যন নম্বৰ 2, অসমৰ অক্ষাংশৰ পৰিসৰ কিমান? এই বিষয়ে ইতিমধ্যে আমি ডিছকাছ কৰিছোঁ। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, 24 ডিগ্ৰী 09 মিনিট নৰ্থ আৰু 27 ডিগ্ৰী 58 মিনিট নৰ্থ। কুৱেশ্যন নম্বৰ 3, তলৰ কোনখন ৰাজ্য অসমৰ পূবত অৱস্থিত নহয়? চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, মেঘালয়। চ' এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আমি সমাধান কৰিবলৈ অসমৰ চাৰিওফালটো ভালকৈ জানিব লাগিব। চ' অসমৰ উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ অৱস্থিত। আনহাতে অসমৰ পূবফালে 3খন ৰাজ্য আছে আৰু সেই ৰাজ্যকেইখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ। অৰ্থাৎ অৰুণাচল প্ৰদেশ অসমৰ উত্তৰত আৰু পূবত এই দুয়োপিনে আছে। আৰু অসমৰ দক্ষিণে 2খন ৰাজ্য আছে আৰু সেই 2খন ৰাজ্যৰ নাম হৈছে মেঘালয় আৰু মিজোৰাম। এটা কথা মনত ৰাখিব যে ত্ৰিপুৰা যোনটো ৰাজ্য এইটো অসমৰ দক্ষিণত নহয়, ই অসমৰ পশ্চিমত অৱস্থিত। অৰ্থাৎ অসমৰ পশ্চিমত ৱেষ্ট বেংগল, বাংলাদেশ আৰু ত্ৰিপুৰা অৱস্থিত। চ' এই প্ৰশ্নটো সোধা হৈছিল যে কোনটো ৰাজ্য অসমৰ পূবত অৱস্থিত নহয়। চ' ইতিমধ্যে আমি ডিছকাছন কৰিছোঁ যে অসমৰ পূবত 3খন ৰাজ্য আছে আৰু সেইকেইখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ। অৰ্থাৎ মেঘালয় ৰাজ্যটো অসমৰ পূবত অৱস্থিত নহয়, গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, মেঘালয়। কুৱেশ্যন নম্বৰ 4, বাংলাদেশৰ সৈতে সীমান্তৱৰ্তী অসমৰ জিলাসমূহৰ নাম হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, কৰিমগঞ্জ, কাছাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এইটো বাংলাদেশৰ মেপ হয় আৰু এই বাংলাদেশৰ লগত লাগি থকা অসমৰ জিলাসমূহৰ নাম হৈছে কৰিমগঞ্জ, কাছাৰ, মানকাছাৰ আৰু ধুবুৰী। অৰ্থাৎ অসমৰ 4খন জিলাই বাংলাদেশৰ সৈতে সীমা ভাগ বতৰা কৰে। আৰু কৰিমগঞ্জ আৰু বাংলাদেশৰ যোনটো বৰ্ডাৰ ইয়াৰ ডিষ্টেঞ্চ হয় 3 কিলোমিটাৰ। আনহাতে কাছাৰ আৰু বাংলাদেশ বৰ্ডাৰৰ ডিষ্টেঞ্চ হয় 70 কিলোমিটাৰ আৰু ধুবুৰী বাংলাদেশৰ ডিষ্টেঞ্চটো হয় 90 কিলোমিটাৰ। আৰু চাউথ শালমাৰা আৰু বাংলাদেশৰ যোনটো বৰ্ডাৰ এই বৰ্ডাৰৰ ডিষ্টেঞ্চটো হয় 63 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 5, নিম্নলিখিত কোনখন জিলাৰ বাংলাদেশৰ সৈতে আটাইতকৈ সৰু আন্তঃৰাষ্ট্ৰীয় সীমা আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, কৰিমগঞ্জ। চ' আমি ইতিমধ্যে ডিছকাছ কৰিছোঁ যে কৰিমগঞ্জ আৰু বাংলাদেশৰ যোনটো বৰ্ডাৰ এইটোৰ ডিষ্টেঞ্চ হয় 3 কিলোমিটাৰ, এইটো আটাইতকৈ চুটি হয়। আনহাতে ধুবুৰী আৰু বাংলাদেশৰ যোনটো বৰ্ডাৰ ইয়াৰ ডিষ্টেঞ্চটো 90 কিলোমিটাৰ, ই আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰ হয় অসম আৰু বাংলাদেশৰ মাজত। চ' কুৱেশ্যন নম্বৰ 6, কিমানখন দেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, অসমে
দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ বতৰা কৰে আৰু সেই দুখন দেশৰ নাম হৈছে ভূটান আৰু বাংলাদেশ কোৱেশ্চন নম্বৰ 7 অসমৰ কিমানখন জিলাই আন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি মুঠ 8খন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে সো আমি ইতিমধ্যে পাইছো যে বাংলাদেশৰ লগত 4খন জিলাই সীমান্তৰ ভাগ বতৰা কৰে ইয়াৰ উপৰিও ভূটানৰ লগত অসমৰ 4খন জিলাই সীমান্তৰ ভাগ বতৰা কৰে বিটিএডিত থকা এই 4খন জিলাৰ নাম হৈছে কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি কোৱেশ্চন নম্বৰ 8 অসমে কিমানখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে সো ইয়াত ৰাজ্যৰ কথা কৈছে সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি যে মুঠ 8খন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ বতৰা কৰে আৰু সেই ৰাজ্যকেইখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু ৱেষ্ট বেংগল কোৱেশ্চন নম্বৰ 9 নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি মেঘালয় অসম মেঘালয়ৰ যোনটো বৰ্ডাৰ হয় ইয়াৰ ডিসটেন্স হয় 884.9 কিলোমিটাৰ আনহাতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে অসম আৰু ত্ৰিপুৰাৰ যোনটো বৰ্ডাৰ অৰ্থাৎ অসম ত্ৰিপুৰাৰ যোনটো বৰ্ডাৰ হয় ইয়াৰ ডিসটেন্স হয় 46.3 কিলোমিটাৰ এটো এটা নৰ্থ ইষ্টৰ মেপ হয় ইয়াতে যদি আমি দেখিবলৈ পাও এটো হৈছে ত্ৰিপুৰা এটো অসম আৰু এই অসম আৰু ত্ৰিপুৰাৰ মাজৰ যোনটো বৰ্ডাৰ হয় ইয়াৰ ডিসটেন্সটো আটাইতকৈ কম হয় সো ইয়াৰ ডিসটেন্সটো হয় 46.3 কিলোমিটাৰ অসম মেঘালয়ৰ যোনটো বৰ্ডাৰ হয় ইয়াৰ ডিসটেন্স হয় 884.9 কিলোমিটাৰ কোৱেশ্চন নম্বৰ 10 অসমৰ কিমানখন জিলাই আন ৰাজ্যৰ সৈতে আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি যে অসমৰ 24খন জিলাই বেলেগ বেলেগ ৰাজ্যৰ লগত সীমা শেয়াৰ কৰে অসমৰ বৰ্ডাৰ যিমান কিটা জিলা আছে এই গুটেই কিটা জিলাই কি কৰে অসমৰ বৰ্ডাৰত থকা এই জিলাসমূহ এই গুটেই কিটা জিলাই কি কৰে বেলেগ ৰাজ্যৰ লগত সীমা শেয়াৰ কৰে সো এনেকুৱা কিমান জিলা আছে যে এনেকুৱা মুঠ 24খন জিলা আছে অসমৰ যিয়ে বেলেগ ৰাজ্যৰ লগত সীমা শেয়াৰ কৰে বা ভাগ বতৰা কৰে গতিকে আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পাইছে যদিহে ভাল পাইছে তেতিয়া লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ